শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত আমি এটা ব্যাপক পৰিৱৰ্তন কৰিব খুজিছোঁ এইবাৰৰ পৰা টেট লাগিবই কিন্তু বিএড আৰু হায়াৰ সেকেন্ডাৰী পৰীক্ষাৰ মাৰ্কছত বহুত তাৰতম্য হোৱা আমি দেখা পাইছোঁ কিছুমানে প্ৰথম হায়াৰ সেকেন্ডাৰীত ৰিজাল্ট ভাল নকৰে পিছত ওপেন স্কুলত নাম লগাই তেওঁলোকে নিজৰ মাৰ্কশিটখন বহুত ভাল কৰি লৈ আহে ফলত শিক্ষক নিযুক্তিত যিটো আমি মোস্ট মেৰিটৰিয়াছ ষ্টুডেণ্টখিনিক দিম বুলি ভাবিছিলোঁ লাহে লাহে তাত এটা অসুবিধা অহা আমি দেখা পাইছোঁ বিশেষকৈ পশ্চিমবংগ বিহাৰ ঝাৰখণ্ডৰ পৰা যিখিনিয়ে বিএড পাছ কৰি আহে অসমীয়া ল'ৰাবিলাক বাহিৰৰ নহয় অসমীয়া ল'ৰা তেওঁলোকে বিএড পাছ কৰি আহে গুৱাহাটী ইউনিভাৰ্চিটি আৰু ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পৰীক্ষাতকৈ তেওঁলোকে বহুত বেছি নম্বৰ লৈ আহে 99 98 এনেকুৱা লৈ আহে আমি চেক কৰি চাইছোঁ দিজ আৰ অল ৰিকগনাইজ ইউনিভাৰ্চিটি মানে আমি কোনো আইনবতে বাধাও দিব নোৱাৰোঁ সেইকাৰণে এইবাৰ আমি এটা সব নম্বৰ হৈ যোৱাৰ পিছত ফাইনেলি তেওঁলোকে এটা পৰীক্ষা দিব লাগিব ৰিটেন আৰু ৰিটেন পৰীক্ষাত পাছ কৰা একজেক্ট মেৰিটৰ ষ্টুডেণ্টখিনিয়ে এইবাৰ চাকৰি পাব গতিকে প্ৰথম টেট লাগিব বিএড লাগিব তাৰপিছত এডুকেশ্যন নম্বৰ লাগিব গোটেইখিনি যোগ হোৱাৰ পিছত ফাইনেলি এটা পৰীক্ষা দিব আৰু পৰীক্ষা পোৱাখিনিহে তেওঁলোকে চাকৰি পাব এতিয়া আমি শিক্ষক নিযুক্তিৰ সম্পূৰ্ণ প্ৰক্ৰিয়াটো এই ধৰণে এইটোৱে লাষ্ট নিযুক্তি আছিল এতিয়া শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়াটোতো আগৰ ক্ৰাইটেৰিয়াৰ লগত আৰু এটা ৰিটেন এক্সামিনেশ্যন যোগ হৈ যাব যিটোৱে সকলো মেৰিট সমান কৰি পেলাব কোনোবা বিশ্ববিদ্যালয়ৰ পাছ কৰা বহুতে কয় যে দাদা আমি আগত পাছ কৰিছিলোঁ এতিয়া বহুত পিছত বহুত নম্বৰ দিয়ে গতিকে আগত পিছত যিমান অসুবিধা আছিলে সকলো দূৰীকৰণ কৰি আমি এটা পৰীক্ষা পতাৰ বাবে আমি সিদ্ধান্ত লৈছোঁ 144 আজি 12টা বজাত এতিয়া উঠাই দিয়া হৈছে অমিত শাহ এই মুহূৰ্তত সাংবাদিক মেল শেষ হ'ব 144 উঠি যাব যোৱাকালি কংগ্ৰেছ দলে এয়াৰপোৰ্টত বহুত বেছি মানুহ লৈ যোৱাৰ কিবা এটা পৰিকল্পনা আছিল কাৰণে 144 দিয়া হৈছিল তাত ধৰ্ণা প্ৰতিবাদ লৈ কথা নাই আপোনালোকে মই নাজানো যে আপোনালোকে আগতে সাংবাদিকে 2-4টাক প্ৰশ্ন সুধি পেলাই পেপাৰত লিখিছিল আজিকালি আপোনালোকে মনত যি ভাৱ আহে তাকে লিখি দিয়ে কোন শহীদ কি হৈছে সেইটোতো ভাল কথা না ধৰ্ণা প্ৰতিবাদ কিয় লাগে সেইটোতো আদৰণি যদি সেই প্ৰশাসনে লৈছে মইতো প্ৰশাসনক ধন্যবাদ জনাম যে অসমত যদি ধৰ্ণা নহয় প্ৰতিবাদ নহয় চাকৰি পায় সমস্যা সমাধান হৈ থাকিলে কিয় ধৰ্ণা প্ৰতিবাদ লাগে চৰকাৰে চহীহে লৈছে হাক দিয়াটো নাই আপোনালোকেও চহী ল'ব ধৰ্ণা প্ৰতিবাদৰ বিপক্ষে কালিৰ পৰা ময়ো এটা স্বাক্ষৰ অভিযান আৰম্ভ কৰি দিম বন্ধ নহয় এইটো কৌশলে হ'ব পাৰে যদি মই সকলোকে এটা এপিল কৰোঁ যে ধৰ্ণা নকৰিব বন্ধ নকৰিব সেইটো কৌশল হ'ব পাৰে কিন্তু কৌশল মানে বেয়া কাম হ'ব নোৱাৰে কৌশলটো ভালো হ'ব পাৰে যে আপুনি যদি গণতান্ত্ৰিকভাৱে মানুহক আহ্বান জনায় যে আপোনালোকে আন্দোলন নকৰিব ধৰ্ণা নকৰিব আমি ৰাতি নুশু 24 ঘণ্টা আপোনালোকৰ কাম কৰি থাকিম ধৰ্ণা কিয় লাগে আমাক ধৰ্ণাটো আমাক নালাগে আৰু যেটো আপোনালোকে 144 হিচাপত কৈছে এটো সাংবাদিক মেল শেষ হ'ব আৰু 144 উঠি যাব